নমস্কাৰ পিপিএছ ব্লগলৈ স্বাগতম জনাই এয়া মই প্ৰাতস পৰিধি আপোনালোকে কেনে আছে মোৰ ভাল মই যে আগৰ ভিডিঅ'ত কৈছিলো পাছৰ ভিডিঅ'ত মই আমাৰ প্ৰতিযোগিতাৰ বিষয়ে এটা ভিডিঅ' বনাম এয়া মই আপোনালোকৰ বাবে লৈ আহিছো এই নতুন ভিডিঅ'টো এয়া আমাৰ চিত্ৰাংকন প্ৰতিযোগিতা হৈ আছে আমি সকলোৱে ছবি আঁকি আছো এয়া আমাৰ সভাপতি মহোদয় বিচাৰকসকল আৰু সঞ্চালক মহোদয় একেলগতে বহি আছে এয়া আমাৰ কবিতা আবৃত্তি প্ৰতিযোগিতা চলি আছে এয়া আপোনালোকে দেখিছে প্ৰতিযোগীসকলে কবিতা আবৃত্তি কৰি থকা কিছু দৃশ্য তেওঁলোকে সুন্দৰ সুন্দৰ কবিতা আবৃত্তি কৰি গৈছে ইয়াৰ পাছতে মই আপোনালোকক দেখাব খুজিছো বক্তৃতাৰ কিছু অংশ আমি বক্তৃতা প্ৰতিযোগিতা আৰম্ভ কৰিছো ইয়াৰ পাছত আমাৰ বক্তৃতা কৰিছো আকৰ্ষণীয় প্ৰতিযোগিতা বাকী আছে আমাৰ লগত এটো বাকী আছে পুৰুষ প্ৰতিযোগিতা আমি সময় সাপেক্ষে গীত আৰু নৃত্যৰ প্ৰতিযোগিতাও অনুষ্ঠিত কৰিম বুলি মনত কৰিছো উপলক্ষে বক্তৃতা প্ৰদান কৰিবলৈ আহিছো মই মোৰ ভাল লগা বিষয় পুথি অধ্যয়নৰ উপকাৰিতাৰ ওপৰত মই খুব এটা সুন্দৰ বক্তৃতা প্ৰতিযোগিতা হৈ গ'ল এয়া আপোনালোকে দেখিব পাইছে কিছুমান দৃষ্টাংকন ছবি কবিতা আবৃত্তি প্ৰতিযোগিতাৰ মাজত মনোৰঞ্জনৰ কাৰণে এয়া কিছু দৃষ্টাংক কবি অম্বিকাকে ৰায় চৌধুৰী তই থাকিব লাগিব মোৰ নাম অংশু বৰুৱা মই কবিতাটোৰ নাম হৈছে অকণমানিৰ গান কবি জ্যোতিপ্ৰসাদ আগৰৱালা মা অ' মা মই আজি সোণবৰণৰ সপোন দেখিলো তোৰ আঙুলিৰ ৰঙা পাথৰ পিন্ধি উৰা দেখিলো মা অ' মা তোৰ যে ৰঙা বগা হালধীয়া কেশপুৰণীয়া ৰিহা এখন আছিল তাৰ নিচিনা চৰাই এটাই মোৰ কাষলৈ আহিছিল মা অ' মা মই তোক বুলিলে সি কুতুৰ কুতুৰ কৰে ঘূৰ বুলিলে সি লৰ মাৰি গৈ ফুৰ ফুৰকৈ উৰে বুজিছ মা তাৰ চকু দুটা ঠিক তোৰ আঙুলিৰ পাকত গোটেই গাতে অকা অকা সোণৰ ৰূপৰ আখৰ মাজে মাজে মই ঘোষক হিচাপেও কিছু দায়িত্ব পালন কৰিম আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছো বৰষা গগৈ মঞ্চলৈ আমন্ত্ৰণ জনাইছো মূলতঃ খুব ভাল লগা দিন শিশু দিৱস 2021 আমি উদযাপন কৰিম কবিতাটিৰ নাম হৈছে গছে যদি খোজকাঢ়ে গছে যদি খোজকাঢ়ে কেনে মজা হ'ব লাঠিৰে জিলিকা পাখি আমাৰ মাজত ইৰাণী এটা গীতি কবিতা গাই দিছে কলি কুইজ প্ৰতিযোগিতাটো বহুত ভাল লাগিছিল আকৰ্ষণীয় হৈছিল বহুবোৰ প্ৰশ্ন পৰা হ'ল আৰু বহুবোৰ প্ৰশ্ন নোৱাৰা হ'ল কিছুমান প্ৰশ্নৰ আমি উত্তৰ দিব নোৱাৰিছিলোঁ কিন্তু এটা কথা ভাল হ'ল যে আমি তাৰ পৰা বহুবোৰ কথা জানিব পাৰিলোঁ এয়া মুকলি কুইজ প্ৰতিযোগিতাৰ কিছু সামগ্ৰিক দৃশ্য আমাৰ খটখটীয়া কেইটামান আছে সেইকেইটা উৎপাত নকৰাও নহয় এয়া আপোনালোকে দেখিছে আদৰণি অনুষ্ঠানৰ এয়া কিছু দৃষ্টাংশ খুব এটা ভাল লগা ধুনীয়া পৰিৱেশ আমাৰ মাজত দুজন শ্ৰদ্ধাৰ ককাক পাই আমি খুব আনন্দিত হৈছোঁ আমি তেওঁলোক দুজনক ধন্যবাদ জনাইছোঁ আমাক ইমানখিনি সময় দিয়াৰ কাৰণে দুজন ককাৰ দিহা পৰামৰ্শৰ মতে আমাৰ অনুষ্ঠানটো খুব ভালকৈ হৈ গ'ল
ককা দুজনেও আমাক পিছত জনাইছে তেওঁলোকেও হেনো ভাল লাগিল আজিৰ প্ৰতিযোগিতা। আমি শিশু দিৱসৰ লগতে এখন মঞ্চ তৈয়াৰ কৰি উলিয়াইছোঁ য'ত নেকি আমাৰ সৰু সৰু কণ কণ ল'ৰা ছোৱালীয়ে আগলৈকে এনেকুৱা ধেমালি ৰং ধেমালি কৰি নিব পাৰিব। আৰু এই মঞ্চৰ নাম ৰাখিছোঁ ঈগল। ঈগল নামটো আমাৰ পাপাই চিলেক্ট কৰি দিছিল। পাপাই কৈছিল যেতিয়া বৰষুণ দিয়ে তেতিয়া হেনো ঈগলে ডাৱৰৰ ওপৰত উৰি ফুৰে, সেইকাৰণে আমি ঈগল নামটো ৰাখিলোঁ। আমাৰ খুব ভাল লাগিল আমাৰ কণ কণ ল'ৰা ছোৱালী আৰু আমিবিলাকে যাতে ঈগলৰ নিচিনাকৈ বিশাল আকাশত নিজৰ ইচ্ছামতে উৰি ফুৰিব পাৰোঁ। এই ঈগলৰ মঞ্চত আমি ভৱিষ্যতৰ প্ৰতিযোগিতাসমূহ আয়োজন কৰিম। ৰং ধেমালিৰ মাজেৰে আমাৰ প্ৰথমটো প্ৰতিযোগিতা খুব ভাল লাগিল। ঈগল সঁচাকৈ ঈগলৰ নিচিনাকৈ জীৱন্ত, কিমান যে ধুনীয়া দিন সঁচাকৈ। আৰু এই অনুষ্ঠানটিৰ উদ্যোক্তাসকল লগতে সুন্দৰ সুন্দৰ ককাৰ কথাবোৰ আমাৰ মন চুই গৈছিল। আৰু আমাৰ খটখটীয়া কেইটামানে উৎপাত কৰি আছে, আপোনালোকে দেখিছেই নহয়। আমি কিছুমানে খুব মনোযোগেৰে ককাৰ কথাবোৰ শুনি আছোঁ। মই তেহেঁতক কৈছোঁ যে অনুষ্ঠানত ইমান উৎপাত নকৰিবা, কিন্তু তেহেঁতিনো কৰ মোৰ কথা শুনিব। সিহঁত উৎপতীয়া হ'লেও মোৰ লগত সদায় থাকে আৰু মোৰ অনুষ্ঠানত যথেষ্ট সহায় কৰে, সেইকাৰণে মই তেহেঁতক ধন্যবাদ জনাইছোঁ। আৰু এনেকৈ আমি এটা ভাল লগা দিন উদযাপন কৰিলোঁ, শিশু দিৱস 2021। আজি যদি আপুনি আমাৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে আমাৰ ভিডিঅ'টো লাইক কৰিব আৰু নিজৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব। আৰু যদি PPS ব্লগলৈ নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেলটো অল কৰি ল'ব। আজিলৈ তেনেহ'লে বাই বাই।